নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ আছামিজ কমিউনিটি ৰিপৰ্টলৈ বন্ধুসকল মই দুখিত যে সময়ৰ অভাৱৰ বাবে মই ৰেগুলাৰলি ভিডিঅ' দিব পৰা নাই সো তাৰ বাবে সৰি আৰু সেকেন্ডলি মই মানুহটো নিজে এলিভা সো তাৰ বাবে সৰি কিন্তু আজি মই আপোনালোকক কথা দিছোঁ যে সপ্তাহত মই কমেও 3টা ভিডিঅ' আপোনালোকক দিবলৈ চেষ্টা কৰিম বন্ধুসকল এইখিনিতে কৈ থওঁ যে এই চেনেলটো হৈছে বেসিক্যালি ৰিপৰ্টিং চেনেল সো অসমৰ গায়ক গায়িকা অভিনেতা অভিনেত্ৰী কথা ছবি মিউজিক ভিডিঅ'ৰ উপৰিও মনোৰঞ্জনৰ লগত জড়িত যিকোনো বাতৰি প্ৰদান কৰা হয় আৰু আজিৰ পৰা মই ভাবিছোঁ অসমৰ ইউটিউবাৰসকলৰ যদি কিবা নিউজ থাকে সেইবোৰ প্ৰদান কৰিম যেটো এই সকলোবোৰ অসমীয়া সম্প্ৰদায়টোৰ লগত জড়িত সেয়ে এই চেনেলটোৰ নাম মই ৰাখিছোঁ আছামিজ কমিউনিটি ৰিপৰ্ট যদি আপোনালোকে মোৰ এই প্ৰচেষ্টাটো ভাল পাইছে তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো টিপিবলৈ নাপাহৰিব তেন্তে বলক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টি সো প্ৰথম খবৰটো হ'ল বৰ্তমান অসমৰ চিতগীয় সময়ত চলি আছে এখন নতুন অসমীয়া ছবি সাসপেন্ডেড ইন্সপেক্টৰ বড়ো আমি ইতিমধ্যে সকলোৱে গম পাইছোঁই সো 7 ডিচেম্বৰ তাৰিখে ছবিখন ৰিলিজ হৈছে ছবিখনৰ ডিৰেক্টৰ হৈছে কেনি বসুমতাৰী আমি সকলোৱে তেখেতক চিনি পাওঁ তেখেত হৈছে লোকেল গম্পু 1ৰ চালিদা লোকেল গম্পু 1 লোকেল গম্পু 2ৰ পিছত তেখেতসকলৰ তৃতীয় নিবেদন হৈছে সাসপেন্ডেড ইন্সপেক্টৰ বড়ো সো যদি আপোনালোকে এতিয়াও চিনেমাখন চোৱা নাই তেনেহ'লে ওচৰৰ ছবিগুলোলৈ যাওক আৰু চাওক এইটো ক্ৰাইম থ্ৰিলাৰ হয় কিন্তু মানে পেজটো খুব ভাল এনগেজিং পাব মানুহে চাই থাকিব মানে এক সেকেন্ডো বৰ নহব এণ্ড যেহেতু একশ্যনটো আমি নেক্সট লেভেললৈ লৈ গৈছোঁ থেংকছ টু মণ্টু দেউৰী প্লাছ আমাৰ ছেট ডিজাইনাৰ মণ্টু বুঢ়াগোহাঁই যোনে ঢেৰ বস্তু ভাঙিৰ আয়োজন কৰিছে হয় কেৰম বৰ্ডটো ভাঙিছে কেৰম বৰ্ড ট্ৰেইলাৰত কেৰম বৰ্ড দেখিছা চ' সেইখিনি কাৰণে আই থিংক এই ডাঙৰ স্ক্ৰীণত চোৱা এক্সপিৰিয়েঞ্চটো ভাল পাব মানুহে এইটো ইমানখিনি মোবাইলত মজা নাপাব ইয়াৰ লগতে মঞ্জুল বৰুৱাৰ পৰিচালনাৰে আৰু এখন নতুন অসমীয়া ছবিলৈ আহি আছে যাৰ নাম হৈছে কানিন ইতিমধ্যে ছবিখনৰ অফিচিয়েল পোষ্টাৰ ৰিলিজ হৈছে শেহতীয়া খবৰ অনুসৰি ছবিখন 2019 চনৰ মাৰ্চ মাহত ৰিলিজ হৈছে নেক্সট ষ্টৰী আছে কণ্ঠশিল্পী দিক্ষু শৰ্মাৰ ওপৰত তেখেতৰ স্বাগবিহু নামেৰে এটা নতুন ভিডিঅ' সং আহি আছে যিটো আজি ৰিলিজ দিয়া হ'ব তেখেতৰ অফিচিয়েল ইউটিউব চেনেলত সো আপোনালোকে ইয়াৰ প্ৰমোটো চাব পাৰে ইয়াৰ উপৰি আজি ৰিলিজ হ'বলগীয়া আৰু দুটা মিউজিক ভিডিঅ' হৈছে seleng আৰু mugariha সো বেষ্ট উইচেছ টু অল অফ দেম সো নেক্সট ষ্টৰীটো হৈছে অলপ ইউটিউব ৰিলেটেড যোৱাকালি অসমৰ জনপ্ৰিয় সিংগাৰ নীলোৎপল বৰাই এটা ফেচবুক পোষ্টত লিখিছে বিগ ফেন অফ দিছ গাই তলত ডিম্পু বৰুৱাৰ এটা ভিডিঅ' লিংক দি সো ভাল লাগিছে আমাৰ ইমান ডাঙৰ সিংগাৰ হৈ ইউটিউবাৰৰ ফেন হয় বুলি কোৱা আচলতে আমি সকলোৱে ইটো সিটো সৰু ডাঙৰ নাভাবি ক্লোজ হোৱাটো লাগে তেতিয়াহে সকলোৰে মৰম চেনেহ বাঢ়িব আৰু আমাৰ আছামিজ কমিউনিটিটো আৰু ডাঙৰ হৈ গৈ থাকিব আজিৰ কাৰণে মোৰ হাতত ইমানেই নিউজ আছিলে যদি আপুনি ভিডিঅ' চাই ভাল পালে তেন্তে লাইক কৰক আৰু আজি মই ফাৰ্ষ্ট টাইম লাইক কৰিম ৰাখিছোঁ 15টা মই জানো আপোনালোকে পটাপট 15টা লাইক কৰি দিব সো ফাৰ্ষ্ট লাইক কৰক আৰু এনেদৰে আছামিজ কমিউনিটিৰ লগত আপডেটেড হৈ থাকিবলৈ মোৰ এই চেনেলটিক ছাবস্ক্ৰাইব কৰক আৰু ইয়াৰ দিনটো 3-4 মিনিটলৈ মোৰ ভিডিঅ'কেইটা চালে একো নহয়তো সো প্লিজ ছাবস্ক্ৰাইব এণ্ড প্ৰেছ দ্য বেল আইকন সো টিল দ্য নেক্সট ভিডিঅ' বাই বাই থেংক ইউ